নমস্কাৰ, আপোনালোকক পুনৰ মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি পাছবেলা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া বাজিছে 4টা। এতিয়া মই ভাবিলোঁ আমাৰ পথাৰখন আপোনালোকক এবাৰ দেখাওঁ। তো ব'লকচোন আমাৰ পথাৰখন দেখাইছোঁ। তো ব'লক আপোনালোকক দেখাইছোঁ পথাৰখন। এইডোখৰ খেতি নকৰিলে আচলতে, গোটেই বোকা যেনে তেনে আহিছোঁ আৰু খোজকাঢ়ি চাওকচোন। এইডোখৰ আচলতে খেতি নকৰে, প্ৰায় নকৰে। 2 বছৰ কৰিলে, তাৰপিছত নকৰা হৈ থাকিলে। এইটো আমাৰ ঘৰটো, এইখিনি খেতি। ইমান ওচৰতে সুবিধা, ইমানে জংঘল, সাপ ওলাই বুলিয়ে ভয়। এইফালে এইখিনি আচলতে ঘৰৰ ওচৰতে সুবিধা ভালো লাগে বাৰু। ধাননি খেতি তেতিয়া ধান দাবলৈ হৈছে, যেতিয়া ধানৰ পথাৰত আহিম আৰু দুদিনমানৰ পিছতে 10-15 দিনৰ পাছত ধান দাবলৈ। এইটো আমাৰ ঘৰটো, আৰু একেবাৰে ওচৰতে চাওকচোন মাটিখিনি কিমান সুবিধা। ঘৰৰ ওচৰতে মাটি হ'লে বহুত সুবিধাই হয় বাৰু। টিককৈ ধান দাই থাকিলোঁ বোলে, কিবা এটা খাবলৈ মন গ'ল, গৈ তাত খাই থৈ আহিলোঁ বোলে। আৰু ধান দাই খোৱা মজাটোৱে বেলেগ নহয়। ধাননি দিনত আকৌ পথাৰতহে যিকোনো বস্তু খাই ভাল লাগে আকৌ, হয়নে নহয়? এইজনী আমাৰ জেকি চক, কেনেকৈ দৌৰিছে তাই নাহিলেও হয়। মই যেনিয়ে আহিম মুঠতে তেনিয়ে দৌৰি আহিব তাই। এইফালে এইবোৰ লোকৰ ঘৰ, এইবোৰ ধান পকা নাই। এইখিনি আমাৰ ইয়াত এইফালে আছে আপোনাৰ, আৰু আছে আগলৈ চাওকচোন। এইখিনি হৈছে জহা, এইবোৰ জহা ধান। এইখন আমাৰ ধাননি পথাৰখন আপোনালোকক দেখাই দিছোঁ। ইমান ধুনীয়াকৈ সেউজীয়া হৈ আছে। এতিয়া একদম পকিব। এগৰাকী চাওকচোন কি কৰিছে, তাই উৎপাত চাওক। জেকু, সেইটো চাওকচোন, বেমাৰী কুকুৰটো কেনেকৈ দৌৰি আহিছে আকৌ, তাৰ বেমাৰ। এইখিনি জহা ধান, এইবোৰ তাৰ আগলৈ আছে আপোনাৰ এইবোৰ ছয়লাহী ধান হপায়। ইমান ভাল লাগে এই ধাননি দিনটোত। এতিয়া অৱশ্যে আন্ধাৰ হ'বহিয়ে হ'ল, বেলি পৰিলে আৰু। মই ভাবিলোঁ এতিয়াই ভিডিঅ'টো বনাওঁচোন। এইবিলাক এয়া জহা ধান। জহাটো আৰু ক'লা হ'লে চিনি পাওঁ, আৰু বৰাটো ৰঙা। বাকীবোৰ বৰ চিনি পাবলৈ দিগদাৰ হৈ যায়। এইজনী বিৰাট উৎপাত কৰিছে দেখিলে, তাইৰ উৎপাতটো বেছি চাৰ হৈছে ধাননি পথাৰত। আৰু এয়া চাওক, ইও গুচি আহিছে। ইয়াৰ একদম গাটো বেয়া, বেচেৰাটো বেয়াই লাগে, গা বেয়া থাকিলে কুকুৰবোৰ। এইবোৰ হৈছে ছয়লাহী। এইখন পথাৰখন ধ্বংস কৰিব এতিয়া এইগৰাকী, একদম গোটেই পথাৰ ধান ফালি দৌৰিছে। এইবোৰ আপোনাৰ হেৰি হয়, ছয়লাহী ধান হপায়, চিনি নাপাম দেই মই। একদম সেই আম গছজোপা দেখিছে নহয়, তালৈকে আমাৰ মাটিখিনি শেষ হৈছে। মানে ইয়াত এপোৱা মাটি আছে হপায়, তাকে দেখুৱালোঁ। এয়া ঘৰ, এইডোখৰতে মাটি, সুবিধা আৰু ইফালে সিফালে আছে, মই নাযাওঁ আৰু সেইডোখৰ ফালে। ব'ল ৰ'ব বেটা, বেটা ব'ল, তইনো আহি পেলাই কি দৰকাৰ বাৰু? কেলৈ আহ বাৰু পিছে আজা না। জেকু আজা, সেইজনী ধুমুহা আহিছে দেখিলে, চাই থাককচোন ধুমুহা কেনেকৈ আহিছে। ধুমুহা এইটো একদম ধুমুহা আৰু। আজা ঘৰলৈ যা, উৎপাত খালী উৎপাত দেখিলে। এয়া বেমাৰী কুকুৰ গতিয়াই থৈ গৈছে তাই। তো ব'লক আৰু দেখাম। আমাৰ ৰাস্তা ফুৰিবলৈ যাওঁ এতিয়া, অকণমান সেইফালেও মই দেখুৱাম ব'লক। বাইদেউ একদম কথা পতাত ব্যস্ত। এইফালে এইখিনিও আমাৰ খেতি হয়। এইখিনি ইয়াত আছে, দেখা পাইছে চাগে জহা। ইয়াত আছে ৰঞ্জিত।
জহা চব আছে। এইখিনি ৰঞ্জিত। এতিয়া খাব লৈছোঁ ৰবাব টেঙা। ছিজনৰ ৰবাব টেঙা খুব ভাল লাগে। আঘোণৰ দিনতহে যিহেতু ৰবাব টেঙা পকে, ভাল লাগে। চ' ৰবাব টেঙা খাবলৈ লৈছোঁ, আপোনালোককো দেখাওঁ। আপোনালোকে খালেনে নাই খোৱা ছিজনত? মুনমুন নমস্কাৰ কৰি দিয়া, নমস্কাৰ দি দিয়া। নমস্কাৰ। কাটি দিয়া হ'ব। আমাৰ আচলতে মুনমুনে টেঙা বুলিলে বলিয়া। এতিয়া তেনেকৈ গুচাই আছোঁ, মই ফুটিয়াই আছোঁ, তাই একদম খায়ে আছে। ৰবাব টেঙা গুচাই দিলোঁ পোৱালীকেইজনীক। এহেঁতি পূৰা খোৱা ব্যস্তত। খাই ভাল লাগিছেনে? এতিয়া অকণমানিকেইজনীক এটা জলকীয়া নিদিয়াকৈ গুচাই দিলোঁ। সেয়াই আৰু আমাৰ পথাৰখন আপোনালোকক দেখুৱালোঁ। ৰাস্তালৈ গৈ অকণমান দেখুৱালোঁ কি পাৰিলোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।